নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এটা বহুত দিনৰ মূৰত এটা বহুতেই ইজি সহজ ৰাবাৰ বেণ্ডেৰে কৰিব পৰা মেজিক লৈ আহিছোঁ। প্ৰথমতে মই এই ভিডিঅ'টো আপোনালোকক মেজিকটো কৰি দেখাম আৰু তাৰ পিছত এই ভিডিঅ'টোতে মই আপোনালোকক শিকামো কি ধৰণে আপোনালোকে এই মেজিকটো অতি সহজতে কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই থাকক। আজিৰ এই সকলোতকৈ সহজ ৰাবাৰ বেণ্ডৰ সৈতে কৰা মেজিকটো দেখাবৰ বাবে মোৰ হাতত দুডাল ৰাবাৰ আছে। চাওক, এডাল আছে ৰেড কালাৰৰ ৰাবাৰ আৰু এডাল চিম্পুল ৰাবাৰ চাব পাৰে, আৰু এডাল চিম্পুল য়েল্লো কালাৰৰ ৰাবাৰ আছে মোৰ হাতত। চাওক, ইয়াৰ বাহিৰে মোৰ হাতত আন একো নাই। ঠিক আছে, প্ৰথমতে চাই লওক। এই ধৰণৰ দুডাল মোৰ ওচৰত ৰাবাৰ আছে আৰু এতিয়া মই এই ৰাবাৰডালৰ মাজত সোমাবলৈ চেষ্টা কৰি চাওঁ, আহক পাৰোঁ নে নোৱাৰোঁ। এনেইতো পচিবল নহয় ৰাবাৰডালৰ মাজত আন এডাল ৰাবাৰ সোমোৱাই দিয়া, কিন্তু মেজিকৰ দ্বাৰা তাক আমি কৰিব পাৰোঁ, যিটো মই আপোনালোকক আগলৈ শিকাম এই ভিডিঅ'টোত। ঠিক আছে, পোনপ্ৰথমতে মই এই ৰাবাৰডাল এনেধৰণে ধৰি লৈছোঁ এইখন হাতত, আৰু তাৰপিছত এই ৰাবাৰডাল মই ইয়াত এনেধৰণে ভৰাবলৈ চেষ্টা কৰি চাওঁ, আহক। চাওক বন্ধুসকল, কি ধৰণে মই এই ৰাবাৰডালৰ মাজত ভৰাই দিলোঁ। চাব পাৰি ইয়াত কোনো ধৰণৰ চিগা নহয়, ৰাবাৰডাল ধুনীয়াকৈ ইডালৰ মাজত ইডাল ৰবৰ সোমাই গ'ল। চাওক, এই মেজিকটো আপোনালোকে শিকাৰ আগতে প্ৰথমতে আপোনালোকে কমেণ্ট কৰি জনাওক যে আজি এই মেজিকটো চাই আপোনালোকে কেনেকুৱা পালে। যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু এনেধৰণৰ মেজিক শিকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া আমি মেজিকটো শিকি লওঁ। এই মেজিকটো কৰিব বাবে এনেধৰণে এডাল য়েল্লো কালাৰৰ ৰাবাৰ লাগিব আৰু এডাল ৰেড কালাৰৰ ৰাবাৰ লাগিব, যিটো মই এনেধৰণে কৰি দেখাইছিলোঁ যে এডাল ৰবৰ লৈছিলোঁ আৰু এই ৰাবাৰডাল মই য়েল্লো কালাৰৰ ৰাবাৰডালৰ মাজত এনেধৰণে কৰি পেলানি মই য়েল্লো কালাৰৰ ৰাবাৰডালৰ মাজত ৰেড কালাৰৰ ৰাবাৰডাল সোমাই দেখাইছিলোঁ। অতি সহজতে এই মেজিকটো আপুনিও কৰিব পাৰিব। চাওক, এই মেজিকটো কৰিব পাৰে কি কৰিব লাগিব, আপোনাক তিনিডাল ৰাবাৰ লাগিব। দুডাল মানে ছেম কালাৰৰ ৰাবাৰ লাগিব, দুডাল ৰেড কালাৰৰ ৰাবাৰ আৰু এডাল আছিলে য়েল্লো কালাৰৰ ৰাবাৰ। এডাল ৰাবাৰ মই কি কৰিলোঁ, প্ৰথমতে কাটি ল'লোঁ। কটাৰ পাছত এডাল ৰাবাৰ তাৰ মাজত ভৰাই পেলানি তাত ফেভিকুইক দি দিলোঁ, আৰু তেতিয়া কি হ'ল, এনেকুৱা ধৰণৰ হৈ গ'ল। তাৰপিছত এতিয়া মেজিকটো আপোনালোকে কেনেধৰণে পাৰফৰ্ম কৰিব চাওক। আঠা লগাই লোৱাৰ পাছত এক্সট্ৰা ৰাবাৰডাল আপুনি অন্য এখন হাতত লৈ ল'ব, আৰু ইডাল ৰাবাৰ আপুনি এনেধৰণে আঙুলিৰ বেক চাইডে লুকুৱাই ৰাখি ল'ব, যাতে ফ্ৰণ্ট চাইডৰ পৰা এই ৰাবাৰডাল দেখা নাপায়। আৰু তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এই ৰাবাৰডাল এনেকৈ যেতিয়া ইয়াত ভৰাব ৰাবাৰডালৰ মাজত, তেতিয়া এই ৰাবাৰডাল আপুনি তলত পেলাই দিব বা হাতত এনেকৈ কৰি লুকুৱাই দিব আপুনি। আৰু তেতিয়া হাতত এই ৰাবাৰডাল লুকুৱাৰ সময়তে এই লুকুৱাই ৰখা ৰাবাৰডাল আপুনি ইয়াত উলিয়াই আনিব, আৰু তেতিয়া দেখাত এনেকুৱা লাগিব যে আপুনি সোঁ হাতত লৈ থকা ৰাবাৰডাল ইয়াৰ মাজত সোমোৱাই দিলে।